নমস্কাৰ বন্ধুসকল, মই উৎপলে ক্ৰিকেট কাউণ্টাৰৰ এটা নতুন এপিছডলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আজিৰ এপিছডটো আপোনালোকে শেষলৈকে চাব আৰু আজিৰ এপিছডত কেইবাটাও ক্ৰিকেটৰ গুৰুত্বপূৰ্ণ খবৰ লৈ পেলাই আহিছোঁ। সেইকাৰণে তেতিয়াহ'লে ভিডিঅ'টো যথেষ্ট ইণ্টাৰেষ্টিং হ'ব আৰু শেষলৈকে নিশ্চয় চাব যেন। প্ৰথমটো খবৰ হৈছে IPL 2020ক লৈ। IPL 2020ৰ কাৰণে আৰু এটা চিন্তাৰ বিষয় হৈ পৰিছে, কিয়নো 19 ছেপ্টেম্বৰ মাত্ৰ মাজত কেইটামান দিন বাকী আছে IPLৰ 13 নম্বৰ সংস্কৰণটো আৰম্ভ হ'বলৈ, আৰু তেনে সময়ছোৱাতে ভিভ'য়ে টাইটেল স্পনচাৰশ্বিপৰ পৰা চুক্তি ভংগ কৰিছে। 2020 চনৰ স্পনচাৰশ্বিপৰ দায়িত্ব নলয় আৰু আপোনালোকে নিশ্চয় গম পায়, আমি বিগত দুটা বৰ্ষত আমি দেখিবলৈ পাইছোঁ ভিভো IPL বুলি কোৱা হয়, কিয়নো ভিভোয়ে টাইটেল স্পনচাৰ কৰে আৰু ভিভো এটা চাইনা কোম্পানী হোৱাৰ কাৰণে ভাৰত আৰু চাইনাৰ মাজত যি বিবাদ হৈ আছিলে, সেই বিবাদৰ কাৰণে ভিভোৰ নাম প্ৰত্যাহাৰ কৰিছে এই বৰ্ষৰ IPLৰ কাৰণে। আৰু মাজত বিশেষ দিন নাই কাৰণে বৰ্তমান BCCI সমস্যাত ভুগিব লগা হ'ব পাৰে। তেতিয়াহ'লে দ্বিতীয়টো খবৰ লৈ আছোঁ। দ্বিতীয়টো খবৰ হৈছে ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত এটা শৃংখলা হৈ গ'ল। এদিনীয়া শৃংখলাৰ অন্ত পৰিলে। ৱৰ্ল্ড কাপ ছুপাৰ লীগৰ আৰম্ভণি সেই শৃংখলাটোৰ পৰা হৈছিলে, আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেই শৃংখলাটোত ইংলেণ্ডে 2-1 ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছে আয়াৰলেণ্ড ক্ৰিকেট দলটোক। আৰু বিশ্ব বিজয়ী দল ইংলেণ্ড 2019 বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ খিতাপ বিজয়ী দল ইংলেণ্ডে যি ধৰণৰ প্ৰদৰ্শন তেওঁলোকৰ পৰা আশা কৰা হৈছিল, তেনেধৰণৰ প্ৰদৰ্শন তেওঁলোকৰ পৰা পোৱা নগ'ল। আৰু প্ৰথম দুখন মেটছত যেনে তেওঁলোকে জয়লাভ কৰিলে, যদিও তৃতীয় অৰ্থাৎ অন্তিমখন এদিনীয়াত আয়াৰলেণ্ডে পৰাস্ত কৰিবলৈ সক্ষম হয় 7 উইকেটৰ ব্যৱধানত ইংলেণ্ডক। আৰু ৱৰ্ল্ড কাপ ছুপাৰ লীগৰ প্ৰথমটো শৃংখলাৰ দুখন মেটছত জয়লাভ কৰি পেলাই ইংলেণ্ডে 20 পইণ্ট লাভ কৰিছে আৰু আয়াৰলেণ্ডে এখন খেলত জয়লাভ কৰি পেলাই আয়াৰলেণ্ডে 10 পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে। তেতিয়াহ'লে বন্ধুসকল আহক ইয়াৰ পিছত 3 নম্বৰটো খবৰৰ কথা আলোচনা কৰোঁ। 3 নম্বৰটো খবৰ এনেধৰণৰ যে অক্টোবৰৰ প্ৰথমটো সপ্তাহতে আৰম্ভ হ'বলগীয়া আছিল অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত 3খনীয়াকৈ T20 শৃংখলা, কিন্তু বৰ্তমান সময়ত সেই শৃংখলা বাতিল কৰা হৈছে, কিয়নো কৰোনা ভাইৰাছ মহামাৰীৰ ফলত বিশ্বকাপ T20 বিশ্বকাপ যে পিছুৱাই দিয়া হ'ল, তাৰ আগতে এই শৃংখলাটো খেলোৱাৰ কথা আছিল, কিন্তু বিশ্বকাপ যেতিয়া পিছুৱাই দিয়া হ'ল, সেই তেনেক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট বোৰ্ড আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট বোৰ্ডে আলোচনা মৰ্মে এই শৃংখলাটো বৰ্তমান স্থগিত ৰখা হৈছে। ইয়াৰ পিছত আহোঁ 4 নম্বৰ খবৰটোলৈ। 4 নম্বৰ খবৰটো হৈছে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত আমি দেখিবলৈ পাওঁ নাইকিৰ নাম, কিন্তু আৰু দেখিবলৈ নাপাম ভৱিষ্যতে নাইকিৰ নাম, কিয়নো নাইকি আৰু ভাৰতীয় ক্ৰিকেট বৰ্ডৰ লগত যি চুক্তি আছিলে 4 বছৰীয়া চুক্তি, সেই 4 বছৰীয়া চুক্তিৰ অন্ত পৰিছে আৰু BCCI সেই নতুন জাৰ্চিৰ চুক্তিৰ কাৰণে সাজু হৈ পৰিছে। তেতিয়াহ'লে বন্ধুসকল আগন্তুক শৃংখলাত ভাৰতীয় দলক নতুন জাৰ্চিত দেখা পোৱা যাব। আপোনালোক কিমান এটা উৎসাহ লৈছে যে ভাৰতৰ জাৰ্চিটো কেনেকুৱা হ'ব পাৰে, সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ পিছত আহোঁ 5 নম্বৰটো খবৰলৈ, অৰ্থাৎ অন্তিমটো খবৰলৈ। পাকিস্তানৰ ক্ৰিকেট দলটো বৰ্তমান ৰাওনা হ'ল আৰু উপস্থিত হ'লগৈ ইংলেণ্ডত 3খনীয়াকৈ টেষ্ট শৃংখলাৰ কাৰণে আৰু 3খনীয়া T20 শৃংখলাৰ কাৰণে। 3খনীয়া টেষ্ট শৃংখলাটো আজিৰ পৰা আৰম্ভ হ'ব আৰু প্ৰথমখন খেল আজি মানচেষ্টাৰত অনুষ্ঠিত হ'ব ইংলেণ্ড আৰু পাকিস্তানৰ মাজত টেষ্ট শৃংখলাটো। প্ৰায় 4 মাহ ধৰি পাকিস্তান দলটো ক্ৰিকেটৰ পৰা বিৰত আছিল আৰু তেনেস্থলত আজিৰ পৰা আৰম্ভ হ'বলগীয়া টেষ্টখনত কেনেকুৱা প্ৰদৰ্শন তেওঁলোকে অব্যাহত ৰাখে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিন্তু ইংলেণ্ডৰ ক্ষেত্ৰত তেনে নহয়, কিয়নো ইংলেণ্ডে যোৱা মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 3খনীয়াকৈ যি টেষ্ট শৃংখলা খেলিলে, তাৰ পৰা তেওঁলোকৰ ক্ৰিকেটৰ যি ফৰ্ম সেই ফৰ্ম আহি পৰিছে আৰু তেওঁলোকে ৱেষ্ট ইণ্ডিজকো পৰাস্ত কৰিবলৈ সক্ষম হৈছিলে টেষ্ট শৃংখলাত। কিন্তু পাকিস্তানক পৰাস্ত কৰিব পাৰিবনে নোৱাৰে তাক লৈ যথেষ্ট প্ৰশ্ন হৈ পৰিছে, কিয়নো ৱেষ্ট ইণ্ডিজৰ তুলনাত পাকিস্তানৰ পেচ এটেকটো যথেষ্ট শক্তিশালী আৰু সেই পেচ এটেকৰ সন্মুখত ইংলেণ্ডৰ বেটিং অৰ্ডাৰে কেনেকুৱা প্ৰদৰ্শন কৰে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। তেতিয়াহ'লে বন্ধুসকল ক্ৰিকেট কাউণ্টাৰৰ আজিৰ এপিছডত ইমানখিনি আছে। যদি ভাল পালে লাইক কৰিব, কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো মোৰ ফেচবুকত চাই আছে ফেচবুক পেজটো লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বৰ্তমান ভিডিঅ'ত ধন্যবাদ।